হাই গাইজ, আমি গৈ আছোঁ পাহাৰ ওপৰত মিটিঙা খাবলৈ। আমাৰ লগত আছে পলে মাই, বেলুন মাই আৰু পংকজ মাই। আমি কেতিয়া গৈ আছোঁ পাহাৰ ওপৰত মিটিঙা খাবলৈ। মিটিঙা আপোনালোকে মিটিঙা দেখি গাইজ, আমি পাহাৰ ওপৰত গৈ আছোঁ মিটিঙা খাবলৈ। তো গাইজ, ভিডিঅ'টো যদি চাই ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব আৰু বেল আইকনটো অলত দি দিব গাইজ প্লিজ। লাহে ধীৰে পাইছোঁহি আমি, আৰু বেছিটো নাই। গৰমত ঘামি তাপি কিবা হৈ গৈছোঁ গাইজ। ইমান ৰ'দ, ইমান তাতে গৰম দিন ন, আপোনালোকৰ কাৰণে ভিডিঅ'টো বনাবই লাগিব নিজৰ বুলি। তো গাইজ পাইছোঁহি। তো গাইজ এজোপাই মিটিঙা লাগি আছে, ইয়াক আমি এতিয়া পাৰিব লাগিব গছত উঠাই বা গছত উঠি ৰ'ব। তো গাইজ এয়া মিটিঙা লাগি আছে, এয়া এনেকৈ ল'ব, এনেকৈ খাব। তো গাইজ আমি ইয়াত নিমখ লৈছোঁ, জলকীয়া আছে, মিটেঙা এয়া খাই আছোঁ। ইয়াত কম দিছে, ঘামিবলগীয়া হৈছে। এছে কলকে মিৰ্চি হয়, মিৰ্চি অসমীয়াত জলকীয়া বুলি কয়। এটা গছৰ ওপৰত উঠি আছে গাড়ী। গাইছ এইটো ভিডিঅ' মিটিঙৰ ওপৰত বনোৱা হৈছিলে। বহুত ওপৰত আহিছোঁ আৰু বিৰাট ঘামিছোঁ গাইছ, আপোনালোকে দেখিব পাইছে। আৰু ভিডিঅ'টো ইমানেই আছিলে। তো গাইছ নেক্সট ভিডিঅ'ত লগ পাম। টিল দেন টেক কেয়াৰ, বাই বাই।